আজি আপোনালোকৰ বাবে লৈ আহিছোঁ গোৱালপাৰীয়া দেশী কচুৰ চাটনি। নাম হ'ল পেনাটি। প্ৰথমতে কচুৰ পাতকেইটা লৈছোঁ, তাৰ পিছত নহৰু আৰু কেঁচা জলকীয়া আৰু খোৱা ছ'ডা। আপুনি চাব পাৰে এইখিনি কচু। এতিয়া কচু কেইটা কাটি লৈছোঁ। কেৰাহী গৰম হ'ব দিছোঁ। কেৰাহী গৰম হোৱাৰ পিছত ইয়াতে কচুৰ পাতখিনি দি দিছোঁ। তাৰ পিছত নহৰু আৰু জলকীয়া কেইটামান দি দিছোঁ। এতিয়া মই লাৰি দিছোঁ। সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিব। এতিয়া মই মিহলাই লৈছোঁ। মিহলোৱাৰ পিছত মই ইয়াতে পানী দি দিছোঁ। এতিয়া মই ঢাকি দিছোঁ। 4-5 মিনিট পিছত মই ইয়াতে খোৱা ছ'ডা দি দিছোঁ আৰু মিহলাই লৈছোঁ। 5-6 মিনিট পিছত এইটো হৈ যাব ৰেডি। আশা কৰোঁ ভিডিঅ'টো চাই আপুনি ভাল পালে। আৰু যদি ভাল পাইছে তেন্তে মোক কমেণ্ট কৰি জনাব নাপাহৰিব। থেংক ইউ।